ফ্ৰেণ্ডছ মই তোমাৰ আপোনালোক চাই ভূতমল ইউটিউব চেনেলটো আপোনালোক সকলোকে নতুন ভিডিঅ' স্বাগতম জনাই আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিবলৈ লৈছোঁ। তো গাইছ মানে আজি আহিছোঁ নলবাৰীত, মানে ট্ৰেইনত আহিলোঁ। তো ইয়াতে নামিলোঁ ট্ৰেইনৰ পৰা, আৰু মানে ভিডিঅ' মানে এনেকৈ মানে ঘৰত বনোৱা অহা নাই আৰু। তো গাইছ এতিয়া মানে গৈ আছোঁ ৰাস চাবলৈ, আৰু ধুনীয়াকৈ গৈ গোটেইখিনি মুহূৰ্ত আপোনালোকক দেখাই আছোঁ। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু আপোনালোকে জানে মোৰ ভিডিঅ' মানে অন কৰিলে কিবা গাড়ী নহয় কিবা কিবি আহিয়ে থাকোঁ, মানে বহুত দিগদাৰ। এই আমি 6জন আহিছোঁ তাতে, মানে 6জন আহিছোঁ। এইফালে মুকুট আছে, কি কৰি ধৰি নলবাৰীত আহিছোঁ। মানে অহা কথা নাছিল, প্লেন একো নাছিল, প্লেনিংটো কৰিছে, বাকী আহিলোঁ। বাকী এতিয়া ধুনীয়াকৈ এক্সপ্ল'ৰ কৰিছোঁ গোটেইখিনি আপোনালোকে চাই থাকে। তো গাইছ নলবাৰীত অহা প্লেন আগৰ পৰাই আছিল, কিন্তু নলবাৰীত আহি পোৱা নাছিলোঁ। মানে প্ৰথমবাৰ আহিছোঁ নলবাৰীত। আৰু এইফালে চাওক মেলা, মানে পূজাৰ মেলা ইয়াত বহুত বেছি ডাঙৰ হৈছে বুলি শুনিছিলোঁ। তো আহি গ'লোঁ, আৰু আপোনালোকেও চাব পাৰিব মোৰ জৰিয়তে। আৰু এইফালে চাওক তামাম মানুহ, আৰু মানুহৰ ভিৰ মানে আৰু কি ক'ব গাইছ, পূজাততো মানুহ ভিৰ হ'বই। বাকী আজি ডিম্পুদাৰ দোকানতো যাব লাগিব এপাক। তো কি হয় চাওক, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, গোটেইখিনি চাব পাৰিব গাইছ। তো সকলোৰে ভিডিঅ'ত দেখা পাই আছোঁ ধুনীয়াকৈ লাইটিং মাৰিছে নলবাৰীৰ ৰেখত। তো আজি নিশ্চয়কৈ দেখা পাইছোঁ, আৰু আপোনালোকে চাব পাৰিছে কি ধুনীয়াকৈ লাইটিং মাৰিছে। আৰু ইফালে চাওক মানুহ চাৰিওফালে মানুহ কেৱল। আৰু গাইছ মানে এটা কথা কি জানেনে আপোনালোকে, মানে পূজা বুলি ক'লে মানুহ মানে যাই হ'লেও আহিবই, আৰু নাহাকে নাথাকে। পূজা মেইন, আৰু এইটো যিহেতু ৰাসৰ শেষ পূজা, ৰাস পূজাটো, আৰু ইয়াৰ পিছত মানে পূজা আৰু এবছৰ মূৰত আহিব। তো সেইকাৰণে মানুহ তামাম ভিৰ হয়। তো গাইছ যিহেতু মানে নলবাৰীত পূজাত আহিছোঁ, তো কিবা এটা খাই লোৱাটো ভাল। তো আমি বেলেগ বস্তু লোৱা নাই, মিঠা লৈছোঁ চাব পাৰে। এইফালে মিঠা বস্তু লৈছোঁ। তো এইফালে মিঠা বস্তু কিনিছে খাই ৰহনদাই। তো ৰহনদা কেনেকৈ কিনিছে মজা, আৰু মানে ইয়াত এক্সপ্ল'ৰ কৰিছোঁ ধুনীয়াকৈ খাই আছোঁ দোকান এখনত বহি। মানে মানুহ যিহেতু ভিৰ, মানে ৰাস্তাত এনেকৈ ৰখিব নোৱাৰি। গ'লে চাওক তামাম মানুহ আহি আছে। দোকানৰ পিছফালে বহি লৈছোঁ আৰু ধুনীয়াকৈ খাই লওঁ। তাৰপিছত সেইফালে যাই আছোঁ, আৰু শুনিছোঁ মানে ডিম্পুদাৰো দোকান দিছে বোলে ক'ৰবাত। তো দেখা পালেতো ভালেই আছিল। তো ইমান মানুহ চাওঁ কি হয়, দেখা যাওক। তো গাইছ মানে আমাৰ লগবিলাক ৰৈছে, বিচাৰি পোৱা নাই, মানে তামাম মানুহটো কি কৰোঁ, বিচাৰি পোৱা নাই। মানে পাম কেনেকৈ গাইছ, যিটো মানুহৰ ভিৰ, মানে কি ক'ব আৰু। মানে সিহঁতে মানে ভিৰৰ মাজত সোমাই গ'ল, আমিও মানে ছাইডত ৰৈ গ'লোঁ, এনেকুৱা হৈছে। তো আমি অকলে ঘূৰি আছোঁ, সিহঁতে বেলেগকৈ ঘূৰি আছে। আৰু মানে ডিম্পুদাৰ দোকানখন বিচাৰি আছোঁ, বিচাৰি পোৱা নাই, কোনফালে বা আছে ডিম্পুদাৰ দোকানখন। এবাৰ মানে যাব পাৰিলে ভাল আছিল, ডিম্পুদাক লগ পোৱা নোপোৱা পিছৰ কথা, কিন্তু দোকানখনত গ'লে ভাল লাগিল হয় কিবা এটা। তো ডিম্পুদাৰ দোকানত যাম পিছত বাৰু। বাকী এতিয়া মানে আহিছোঁ হৰি মন্দিৰলৈকে। তো এইটোৱে মেইন বিখ্যাত হৰি মন্দিৰটো, আৰু মানে ইয়াতে মানে অলপমান সোমাই আহিছোঁ আৰু গাইছ। তো ফাইনেলি এতিয়া হৰি মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিলোঁ, কিন্তু আমাৰ পাৰ্টনাৰবিলাক বিচাৰি পোৱা নাই। বাপৰে বাপ, ফোন যে মাছটো গাইছ, তামাম মানুহ হৈছে। মানে কি বিচাৰি পোৱা নাই, উপায় নাই। এইটো হৰি মন্দিৰটো চাব পাৰে, বহুত ডাঙৰ এৰিয়া দিয়ক, বঢ়িয়া লাগিছে আহি ইয়াতে। ভাল লাগছে, কিন্তু কথাটো হ'ল কি, মানে পাৰ্টনাৰগিলান 4জনকৈ পাৰ্টনাৰ, মানে তাহোন বেলেগকৈ গৈছে, মানে বেয়া লাগছে। উপায় নাই, মানে যিটো মানুহৰ ভিৰ, উপায় নাই, যাবাই লাগিব। বলক যাই থাকোঁ। হৰি মন্দিৰটো এইটোৱে, আৰু ফাৰ্ষ্ট টাইম দেখিলোঁ গাইছ। মানে মানুহ চাওক, বহুত বেছি ভাল লাগিছে গাইছ। আৰু মানে তামাম মানুহ এইফালে চাওক। তো মানে গাইছ চাৰিওফালে লাইটিং কি মজাকৈ পৰাই তুলিছে চাওকচোন, চাওক। ৱাও। আৰু নয়নদা আজি কি ৰান্ধা নাই? গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই বোলে গাইছ, কি কবি আৰু। আমি চিংগেল মানুহ, চিংগেল বঢ়িয়াকৈ মানে একলা বেটিয়াকৈ ঘুৰছোঁ দিয়ক। উপায়টো নাই গাইছ, না কি কয়? তাৰ বাকী ফ্ৰেণ্ডছবিলাক পিছফালে আহি আছে। এতিয়া ডিম্পুদাৰ দোকানত যাব লাগে, ডিম্পুদাৰ দোকান বিচাৰি হাবা ধৰি খাইছোঁ দিয়ক। ডিম্পুদাৰ দোকান বিচাৰি
চাওঁ আজি বিচাৰি পাওঁনে নাই চাৰা ৰাতি ঘূৰি ঘূৰি নাপাওঁ না কি কওঁ এটা ব্ৰঞ্চৰ দোকানী নাই খালি টাৱাং মানুহ নেকি টাৱাং মানুহ যিটো চাহ খালে আপোনাৰ দেহা মন একদম সতেজ হৈ যাব লগতে আমাৰ মেজিক স্মোক হাতৰে হওক আৰু এনেকুৱা এখন বাকী ডিম্পুদা বা ঘৰ আছে না নাই দোকানত একদম ধোঁৱা ওলাই যাব আৰু এই ধোঁৱা ওলা ভিডিঅ'টো আপুনি ইনষ্টাগ্ৰামত ষ্টৰি দিব পাৰিব ফেচবুকত দিব পাৰিব হোৱাটছএপত দিব পাৰিব আৰু গাইজ দোকান বিচাৰি পালোঁ যদিও ডিম্পুদা দোকানত নাই তো আমাৰ এই বেদলাক তো আজি মানে কোনো ইউটিউবাৰে ইয়াতে লগ পোৱা নাই কি যে হ'ব চাওঁ পিছত লগ পাওঁ নে নাপাওঁ নাপালে একো নাই বাৰু আমি ঘূৰিম পূজা চাবলৈ আহিছোঁ যেতিয়া পূজা চাম ধুনীয়াকৈ বাকী তাৰমানে দোকান চাৰিওফালে গাইজ আৰু ইফালে অলপমান বোলে চকৰি নাগৰদলা এইবিলাক আছে তো চাই আহোঁ এতিয়া আহিছোঁ মানে টেটুৰ দোকান এখনত মানে দাম দৰাই আছে টেটু বনাবি নেকি কোনটো বনাবি এইটো বনাব লাগিছিলোঁ এইটো তো গাইজ টেটুৰ দাম ধৰাই আছে আৰু এইখিনিতে আপোনালোকক কৈছোঁ চাউণ্ড কোৱালিটি অলপমান প্ৰব্লেম পাইছে কাৰণ চাৰিওফালে বক্স বাজি আছে উপায় নাই দিয়ক গাইজ কিনো কৰিম গাইজ সেই নহ'ল মানে দামটো নিমিলে তো এইখনত আহি গ'লোঁ এইফালে বনাব আমাৰ দীপে বনাব ধুনীয়াকৈ তো চম্বুৰ ডম্বৰত ৰখিব চাওঁ ধুনীয়াকৈ এতিয়া কলমেদি আঁকিছে আৰু এয়া মানে সেই মেচিনটো যে আছে সেই মেচিনটোতে ফুটাই দিব তো প্ৰথমতে কলমেদি ডম্বৰটো আঁকি লৈছে তো আঁকি লৈ ধুনীয়াকৈ মানে সি কোৱা মতে মানে সেই মেচিনটোকে ফুটা কৰি বনাব আৰু বাকী এনেকৈ বনালে ভালনে বেয়া আপোনালোকে কমেণ্টৰ জৰিয়তে জনাবচোন মানে টেটু মই জানাত মানে এনেকৈ অলপমান মানে বেয়া তো উপায় নাই তো সি ক'লে বনাব তো মানে আমি কৈছিলোঁ বনাব নালাগে কিন্তু সি বনাব বোলে তো বনাব বাৰু যি নহওক আপোনালোকে চাওক কেনেকৈ বনাই কি কৰে আপোনালোকক গোটেইখিনি দেখাই আছোঁ আৰু এই টেটুটো বনোৱাৰ নামত দাম খুজিছে 200 টকা তো 200 টকাতে টেটু বনাই দিব দে তো ইয়াতে যিবিলাক আছে ছবি তো চেম বনাই দিব পাৰে তো এইফালে ফুটাই আছে চাওক কেনে ৰিয়েকশ্যন দুপাই নেকি বৈদ্য হা ইফালে চাচোন ইফালে তো গাইজ ফাইনেল টেটু বনোৱা হৈ গ'ল আৰু ইফালে এইখন কিবা টিচু পেপাৰ টাইপ মাৰি দিছে আৰু ইয়াতে এইটো আঠা মাৰি দিব আৰু এতিয়া এইখন খুলিব নোৱাৰে তো হৈ গ'ল আৰু তো গাইজ পূজা চাই ঘূৰি পাকি আহি চ' এইফালে পালোঁ আৰু এইটো যে বনাইছিল ইয়াতে মানে মানুহ এনেকুৱা নাই আৰু লাইট চাইট অফ কৰি দিছে আৰু এতিয়া ৰাতি হৈছে আমিও মানে যাব লাগে আৰু গাইজ হে গাইজ বাকী মানে আজি ঘৰত যোৱা নহ'ল আজি মানে প্লেটফৰ্মত থাকিব লাগিব কাৰণটো মানে কি হ'ল মানে পূজা চাওঁতে দেৰি হৈ গ'ল এনেকৈ ঘূৰাতে কিবা কৰোঁতে বাকী ট্ৰেইন মানে সেইফালে নাই তো ৰাতিপুৱা যাব লাগিব ট্ৰেইনত তো আজি ইয়াতে থাকি দিওঁ আৰু ধুনীয়াকৈ ৰাতিপুৱা গুচি যাম বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আপোনালোকে যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব নতুনকৈ ভিজিট কৰাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একদমেই নাপাহৰিব বাই বাই